ফেচত গাত ডাঙৰ প'ৰ্ছে দেখা দিছে নেকি? আপোনাৰ স্কিন অইলি লাগে নেকি? তেন্তে এই ভিডিঅ'টো স্কিপ নকৰিব। অপেন প'ৰ্ছবোৰ সম্পূৰ্ণভাৱে বন্ধ কৰিব নোৱাৰি, কিন্তু সঠিক স্কিন কেয়াৰ ফ'ল' কৰিলে প'ৰ্ছবোৰ যথেষ্ট পৰিমাণে কম কৰিব পাৰি। এতিয়া ইম্পৰ্টেণ্ট টিপছবোৰ জানো আহক। 1 নম্বৰ, মুখত বাৰে বাৰে হাৰ্ড স্ক্ৰাব নকৰিব। ই স্কিন ডেমেজ কৰি প'ৰ্ছবোৰ আৰু ডাঙৰ দেখাব পাৰে। দিনত দুবাৰকৈ জেণ্টেল ফেচ ৱাছ কৰক। স্পেচিয়েলি অইলি স্কিন হ'লে চেলিচাইলিক এচিড থকা ফেচ ৱাছহে ইউজ কৰক। আপুনি এইবোৰ ফেচ ৱাছ চুজ কৰিব পাৰে। 2 নম্বৰ, আইচ ডিৰেক্টলি মুখত নলগাব। তাৰ সলনি পৰিষ্কাৰ কাপোৰত মেৰিয়াই এপ্লাই কৰক। গৰম পানী এভইড কৰক। গৰম পানীয়ে স্কিন বেৰিয়াৰ ডেমেজ কৰিব পাৰে। সদায় নৰ্মেল অথবা স্লাইটলি কুল ৱাটাৰহে ইউজ কৰক। 3 নম্বৰ, নিয়াচিনামাইড চিৰামে প'ৰ্ছবোৰ কম কৰাত সহায় কৰে। অইল কণ্ট্ৰল আৰু স্কিন টেক্সাৰ ইম্প্ৰুভ কৰাতো সহায় কৰে। এইবোৰ চিৰাম আপুনি চুজ কৰিব পাৰে। 4 নম্বৰ, ৰেটিনট অথবা ৰেটিনল চিৰাম আপুনি ৰাতি ইউজ কৰিব পাৰে। এইটো ৰেটিনল বেছড চিৰাম আপুনি চুজ কৰিব পাৰে। নন কমেডজেনিক প্ৰডাক্টছহে ইউজ কৰক, যিবোৰে নেকি প'ৰ্ছবোৰ ক্লগ বা বন্ধ নকৰে। 5 নম্বৰ, ছানস্ক্ৰীন স্কিপ নকৰিব। ছান ডেমেজৰ বাবে প'ৰ্ছবোৰ আৰু ভিজিবল হৈ যায়। 6 নম্বৰ, জাংক ফুড কমাই খাব আৰু যথেষ্ট পৰিমাণে পানী খাব। 7 নম্বৰ, হেল্থি স্কিন ভিতৰৰ পৰাই আৰম্ভ হয়, গতিকে মেকআপ লৈ কেতিয়াও শুই নাযাব। প্ৰপাৰ ক্লিনচিং হোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু শেষত আহোঁ, প্ৰফেশ্যনেল ট্ৰিটমেণ্ট যেনে কেমিকেল পিল, মাইক্ৰ'নিডলিং, লেজাৰ ট্ৰিটমেণ্ট আদি ডাৰ্মেটলজিষ্টক দেখুৱাই কৰাব পাৰে। প'ৰ্ছ থকাটো নৰ্মেল কথা। কনচিষ্টেঞ্চি থাকিলে স্কিন ধীৰে ধীৰে ইম্প্ৰুভ হয়। একদম লগতে ভাল হৈ যোৱাটো এক্সপেক্ট নকৰিব। এনেধৰণৰ হেল্থ টিপছবোৰ পাবলৈ মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।